हाय गाइस एसबी आसाम ब्लॉग आपलोक स्वागतम जनाइছো मैं आज आपलोक देखाब लैছো घरते बर्तमान आज प्रथम या कि বুলি কয় गाजा बनाइছে गाजा और खुरमा बनाम या बेली আছে और इफाला गाजा बनाय হৈ গৈছে এটো তেলত দিলে হ'ব কোন ফালে লুকায় এটো গাজা बनाले এটো তেলত দিলে হ'ব বৰ্তমান এফালে তেল দিছে এটা গৰম হ'বলে বাকি আছে আৰু এফালে চেনি গুল থৈছে পানীত চেনি গুল থৈছে আপোনালোকে সক আৰু এটো গাজা খান এটো এখন বেলি হৈছে হেৰি খুৰমা খানে আৰু বৰ্তমান বেলি আছে আৰু চাই থাকক আপোনালোকে কেনেকে বনায় মই দেখাম আজি কোনটো খাবা খাব নালাগে কি খাবা বানানা হ্যাঁ বাকুকা হাই কই দিয়া হাই হাই এটা খাবা কি খাবা দুটা দিয়ে বলে দি হেইটো কাটি থোৱা সোপায় বঠালে কাট দিলি যে খাই যাব ওরে রাখো এই থাই এটো এনেকুৱা খাজা বনায় আপোনালোকে সব ইয়াৰ ভিতৰত একো নাই বৰ্তমান আৰু আটা গুৰিয়া আছে চেনি দিয়াই নাই দিবহে চেনি আজি প্ৰথমবাৰ কি হয় তাকে তেল গৰম হৈ গৈছে আসক তেলত দিব এতিয়া বৰ্তমান পয়সা কোন দে আমি দিয়ে পকাই দিয়ে পকাই দিয়ে তেল বেশি গরম হবে রঙা হচ্ছে এটা বেশি হবে না और गामलाटा আছে লক দিব জানো ইয়া গাজা হৈ গৈছে বৰ্তমান ইয়া গাজা হৈ গৈছে বৰ্তমান চেনি দিয়া নাই খালে চেনি দিব লাগিব চাগে ইয়া পানী তিয়াই থোৱা চেনিটো বৰ্তমান এটা দিছে এই আয়াত পানীত চেনি তিয়াই থৈছিলে ইয়াত দিছে গাজাটো তাৰপিছত কি কৰে খাজা তাৰপিছত কি কৰে আপোনালোকে চাই থাকক মই দেখাই যাম
আৰু কি কৰিব এইটো চেনি মিঠা কেনেকৈ হ'ব এইটো আৰু এটা বনাম কি খুৰমা বেলি হৈ গ'ল